ফ্ৰেণ্ডছ, মই মোবাইলটো দেখাম বুলি ভাবিছোঁ এতিয়া। এইটো ৰিয়েলমি ইটাই হয়, ৰিয়েলমি ইটাই ব্ৰেণ্ডিং, আৰু ইয়াত হেৰি প্ৰচেছৰ আছে। নাই, এইটো আগৰ মোবাইলটো আছিল, হিলিঅ G96 প্ৰচেছৰ হয়, আৰু 120 Hz আল্ট্ৰা স্মুথ ডিছপ্লে হয়, আৰু 5000 mAh বেটাৰী হয়। তাৰপিছত 50 মেগাপিক্সেলৰ ট্ৰিপল কেমেৰা আছে, চাব পাৰে, আৰু 18 ৱাট ফাষ্ট চাৰ্জাৰৰ এইটো ছাপোৰ্ট কৰে, আৰু এইটো ৰিকমেণ্ড কৰে আল্ট্ৰা ফাষ্ট ছাইড ফিংগাৰপ্ৰিণ্ট হয়। আৰু এইটো মোবাইলটো হ'ল ছাইডৰ পানে হেৰি আছে, দেখা পাব আপোনালোকে। এতিয়া আমি চাম, আৰু এইটো হ'ল মোবাইলটো, চাব পাৰে। এইটো যিটো দি মই ভিডিঅ' শ্বুট কৰি আছিলোঁ, বহুত ভাল মোবাইলটো, এইটো চাব পাৰে। তাৰপিছত এইবিলাক আৰু পেপাৰ ৱৰ্কবিলাক, এইবিলাক আৰু আপোনালোকে ৰিভিউ মোবাইল এইবিলাক ৰিভিউ ভিডিঅ'ত এইবিলাক দেখাই পায় আপোনালোকে। এইটো চিম খোলাটো, এইবিলাক এতিয়া আছে, আৰু বক্সটোতে এইটো পেন ড্ৰাইভ ভৰাই থৈছিলোঁ মই। চাৰ্জাৰটো আছে, এইটো হ'ল 18 ৱাটৰ ফাষ্ট চাৰ্জাৰ হয়, এই চাব পাৰে। এতিয়া মই দেখুৱাইছোঁ, এইটো ভালকৈ ফ'কাছ ল'ব নোৱাৰে, আগৰ মোবাইলটো এইটো। তাৰপিছত এইটো হেডফোনটো লৈছিলোঁ মেভিৰ অৰ্ডাৰ দিয়া, আপোনালোকে চাইছে কিজানি ভিডিঅ'টো দেখাই পাইছে। এইটো বাকী এইটোৱে আৰু মোবাইলটো ভাল হয় বহুত। এইটো আৰু ফিংগাৰপ্ৰিণ্টটো, তাৰপিছত মোবাইলটো স্মুথ হয় বহুত, পূৰা স্মুথ, পূৰা ফাষ্ট, পূৰা স্মুথ লাগে। এইটো কেমেৰাটো ধুনীয়া কেমেৰা, মজা আৰু একদম বঢ়িয়া। এইটোৱে আৰু ভিডিঅ'টো, আৰু প্ৰাইচটো হ'ল 6128। এইটো 6x8 ভেৰিয়েণ্টটো আপোনালোকে ফ্লিপকাৰ্টত উঠানমা হৈয়ে থাকে। এইটো মোৰ পৰিছে OLX-ত লৈছিলোঁ 11,000, 3 মাহ হৈছিল মোবাইলটো। এইটো অৰিজিনেল দামটো হ'ল কিবা 16 মান লৈছে চাগে, মোক 11,000ত দিছে তেওঁ। এইটো আৰু মোবাইলটো কেনে লাগিছে আপোনালোকে ক'ব একবাৰ। থেংক ইউ।